এইখনেই ডিব্ৰুগড় চহৰত নতুনকৈ শুভাৰম্ভ কৰা উৰণীয়া সেতু আৰু এই উৰণীয়া সেতুখনৰ নাম দিয়া হৈছে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ। এইখনেই ডিব্ৰুগড় চহৰৰ কনভৰ ৰোডত শুভ উদ্বোধন কৰা অভাৰব্ৰিজ উৰণীয়া সেতু। আৰু আজি প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড়ৰ এই উৰণীয়া সেতু উদ্বোধন কৰা হৈছে। গতিকে ডিব্ৰুগড়বাসী ওলাই আহিছে, আচলতে সকলো মানুহ ওলাই আহিছে। আপোনালোকে চাওক, সেই দূৰলৈ চাওক, এনেকৈ অজস্ৰ মানুহৰ ইয়াত ভিৰ হৈছে। আৰু এয়াই এক প্ৰগতিৰ বাট, আৰু এনেকৈয়ে আচলতে প্ৰগতি হয়। আৰু প্ৰধান যদি কথাটো ক'বলৈ যোৱা হ'ব, এনেকুৱা ধৰণৰ অভাৰব্ৰিজবিলাক যেতিয়া নিৰ্মাণ কৰে, এই নিৰ্মাণ কৰাৰ প্ৰধান কাৰণটোৱে হ'ল জনসাধাৰণক যান যাতৰ পৰা ৰক্ষা কৰা, আৰু ইয়াৰ উপৰিও মানুহৰ যি বহুমূলীয়া যি সময়, সেই সময় ৰক্ষা কৰা বা ছেভ কৰা। আৰু এই ফ্লাইঅভাৰখন কনভয় ৰোডত অৱস্থিত, আৰু NH-37ৰ ওপৰত ইয়াক নিৰ্মাণ কৰা হৈছিল। যোৱা দেওবাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ দ্বিতীয়খন বৃহৎ চহৰ ডিব্ৰুগড়ত একেলগে দুখন ফ্লাইঅভাৰ শুভাৰম্ভ কৰিছিল, আৰু এইখন কনভয় ৰোডৰ ফ্লাইঅভাৰ। আৰু ময়ো ইয়ালৈ আহিবলৈ চেষ্টা কৰিছিলোঁ, আৰু ইয়াৰ পৰিৱেশটো চাবলৈ আহিছিলোঁ আচলতে, আৰু আপোনালোককো অকণমান ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। যিহেতু এই উৰণীয়া সেতুখনৰ শুভাৰম্ভ কৰা হৈছিল আৰু এনেকৈ মালাবিলাক লগোৱা হৈ আছে, ডিব্ৰুগড় চহৰৰ ৰাইজ এনেকৈ ওলাই আহিছিল নতুনকৈ শুভাৰম্ভ কৰা এই অভাৰব্ৰিজখনৰ পৰিৱেশটো চাবলৈ, আৰু কোনোৱে আকৌ এনেকৈ দুখনমান ফটো তুলিবলৈও প্ৰয়াস কৰিছিল। নতুনকৈ শুভাৰম্ভ কৰা এই অভাৰব্ৰিজখনৰ পৰিৱেশ চাবলৈ বহু মানুহৰ সমাগম হৈছিল আচলতে। আৰু মই যিখিনি সময়ত আচলতে মোবাইলটো উলিয়াই লৈছিলোঁ ভিডিঅ' কৰাৰ কাৰণে, সেই সময়খিনিত মানুহৰ সংখ্যা অলপ কমি গৈছিল, আৰু ক'ৰবাত কেপচাৰ কৰিবলৈও মোৰ থাকি গৈছিল। এইখিনি অভাৰব্ৰিজৰ পৰা তলৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ ইমান সুন্দৰকৈ অভাৰব্ৰিজখন সজাই তোলা হৈছিল, দেখি অভিভূত হৈছিলোঁ। আৰু এইখিনি দেখিছে, ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰা হৈছে। আৰু আচলতে এই অংশখিনি অভাৰব্ৰিজৰ একেবাৰে মাজৰ পাৰ্টটো, আৰু তলতে নেশ্যনেল হাইৱে NH-37 আছে। গতিকে এই অংশখিনিৰ পৰা আপোনালোকক পৰিৱেশটো দেখাইছোঁ। এনেকৈ অজস্ৰ মানুহৰ ভিৰ হৈছিল আচলতে সেইদিনাখন সেই বিশেষ অনুষ্ঠানটোত। আৰু চাওক, এটা সুন্দৰ পৰিৱেশ, আৰু এই অংশখিনিত কাৰ্ভ কৰা হৈ আছে এই অভাৰব্ৰিজখনৰ। তাৰপিছতে এইফালে চাওক, অকণমান দেখাব চেষ্টা কৰিছোঁ। সৌ দূৰলৈ চাওক, এইটো NH-37। এটা কথা ক'ব বিচাৰিম যে এই ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ'ল আৰু আজি শুভাৰম্ভ হ'ল, কিন্তু একেটা দিনতে এই ফ্লাইঅভাৰ নিৰ্মাণ কৰা হোৱা নাছিল। ইয়াত অজস্ৰজনৰ কষ্ট আছিল, ত্যাগ আছিল, আৰু তেওঁলোকৰ যি নিৰৱচ্ছিন্ন আচলতে প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ ফলশ্ৰুতিতহে আচলতে এই কনভয় ৰোডৰ যি উৰণীয়া সেতু, এই উৰণীয়া সেতু নিৰ্মাণ সম্পূৰ্ণ হ'ল। এই উৰণীয়া সেতুখনৰ আজি যি শুভাৰম্ভ কৰা হ'ল, সেই শুভাৰম্ভৰ আগত শ্ৰমিকসকলে কেনেকৈ বছৰজোৰা কষ্ট কৰিছিল, তেওঁলোকৰ ত্যাগ স্বীকাৰ কৰিছিল এই অভাৰব্ৰিজখন নিৰ্মাণ কৰিবলৈ, তাৰ এক দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈয়ে নিৰ্মাণ হৈছিল এই উৰণীয়া সেতু দুখন। বিভাগীয় নিৰ্দেশনা, অভিযন্তাসকলৰ সুপৰামৰ্শ, শ্ৰদ্ধাৰ শ্ৰমিকসকলৰ অবিৰত কষ্ট ত্যাগৰ ফলশ্ৰুতিত সম্পূৰ্ণ হ'ল এই উৰণীয়া সেতু। কেনেকৈ ধাৰাবাহিক প্ৰচেষ্টা আৰু সঠিক চিন্তাৰে শ্ৰমিকসকলে কাম কৰিছিল, আপোনাসৱক অলপ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি যেন অসমৰ দ্বিতীয় বৃহত্তম চহৰ ডিব্ৰুগড় আলোকেৰে উদ্ভাসিত হৈ পৰিছে। আজি যেন ডিব্ৰুগড়ৰ আকাশ বতাহত কেৱল মাথো প্ৰগতিৰ জয়গান। এই যে উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ল, উদ্দেশ্য এটাই, জনসাধাৰণক প্ৰচণ্ড যান জঁটৰ পৰা উপশম কৰোৱা। আৰু যদি কোৱা হ'ব, ডিব্ৰুগড়ত প্ৰচণ্ড যান জঁটৰ সৃষ্টি হয়, আৰু অনাগত দিনত নিশ্চয়কৈ এই উৰণীয়া সেতু দুখনে চহৰখনক যান জঁটৰ পৰা মুক্ত কৰিব, আৰু জনসাধাৰণৰ যি বহুমূলীয়া সময়, সেই সময়ক ছেভ কৰাত সহায় কৰিব।
এইখিনিতে এটা কথা উনুকিয়াব বিচাৰিম, যেতিয়ালৈকে কোনো এটা অঞ্চলৰ বাট পথৰ উন্নয়ন নহ'ব, দলং নিৰ্মাণ নহ'ব, বাট পথত জনসাধাৰণে সন্মুখীন হোৱা যাতায়াতৰ সমস্যাৰ সমাধান নহ'ব, তেতিয়ালৈকে কিন্তু সেই অঞ্চলটোৰ প্ৰগতি হৈছে বুলি ক'ব নোৱাৰি। আৰু এয়াই এক প্ৰগতিৰ বাট। আৰু প্ৰধান যদি কথাটো ক'বলৈ যোৱা হ'ব, এনেকুৱা ধৰণৰ অভাৰব্ৰিজবিলাক যেতিয়া নিৰ্মাণ কৰে, এই নিৰ্মাণ কৰাৰ প্ৰধান কাৰণটোৱে হ'ল জনসাধাৰণক যান যাতৰ পৰা ৰক্ষা কৰা, আৰু ইয়াৰ উপৰিও মানুহৰ যি বহুমূলীয়া যি সময়, সেই সময় ৰক্ষা কৰা বা ছেভ কৰা। আৰু অনাগত দিনত ডিব্ৰুগড়ত যি যান জঁট, প্ৰচণ্ড যান জঁট হয়, সেই যান জঁটৰ পৰা এই অভাৰব্ৰিজখনে নিশ্চয়কৈ মানুহক উপকৃত কৰিব, জনসাধাৰণক উপকৃত কৰিব। আৰু ইয়াৰ উপৰিও তেওঁলোকৰ যি বহুমূলীয়া সময়, সেই সময়ো আচলতে ছেভ কৰাত সকলোকে সহায় কৰিব। গতিকে এনেকৈয়ে আপোনালোকক অকণমান পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ, উন্নয়ন হৈছে, ডেভেলপমেণ্ট হৈছে। এনেকুৱা ধৰণৰ যিবিলাক উন্নয়নমুখী কাম, সেই উন্নয়নমুখী কামবিলাকক আমি সদায় প্ৰশংসা কৰোঁ। আৰু অনাগত দিনতো এনেকুৱা ভাল ভাল কাম, এনেকুৱা উন্নয়নমুখী যিবিলাক কাম, সেই কামবিলাকৰ ধাৰাবাহিকতা কামনা কৰিছোঁ। আৰু পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ।